নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মোৰ আগৰ ভিডিঅ'কেইটা আপোনালোকে সঁহাৰি জনোৱাৰ বাবে মই বহুত আপোনালোকক ধন্যবাদ জনাইছোঁ। মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ যে জাতিগত সমস্যা কি আমাৰ ভাৰতবৰ্ষত আজিৰ সময়ত আছেনে? মই কৈছিলোঁ যে আছে। আজিও পিছপৰা শ্ৰেণীৰ মানুহক প্ৰতাৰিত কৰা হয় প্ৰত্যেকটো খোজৰ প্ৰতি। ক'বাত বেছি ক'বাত কম, কিন্তু আজিও সেই বস্তুবোৰ হৈ আছে। কাৰণ মোৰ লগতো তেনেকুৱা ধৰণৰ বহুতো ঘটনা ঘটিছে, যিবোৰ মই আজিৰ সময়ত ভিডিঅ'ৰ মাধ্যমেৰে মানুহক জনাবলৈ যত্ন কৰি আছোঁ। মই আগতেও কৈছিলোঁ যে মই কোনো ধৰণৰ ভিডিঅ' বনোৱা ল'ৰা নহয়। মোৰ লগত যিবিলাক ঘটনা ঘটিছে সেই ঘটনাবিলাকেই মই আজি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ মাজত দাঙি ধৰি আছোঁ। আৰু আগন্তুক দিনতো মই যিটো বস্তুত লাগিছোঁ সেই বস্তুটোত মই সম্পূৰ্ণৰূপে লাগি থাকিম আৰু এই বস্তুবোৰ জনাৰ কাৰণে মই সম্পূৰ্ণ যত্ন কৰিম। আৰু সেই বস্তুবোৰ জনাৰ কাৰণে মই এনেকুৱা কিছুমান ঠাইত যাবলগীয়া হৈছে যিবোৰ ঠাইত মই আজিলৈকে যাই পোৱা নাছিলোঁ। মানে 2025ৰ লাষ্টৰ পিছতহে মই কিছুমান এনেকুৱা ঠাইত খোজ দিছোঁ যিবোৰ ঠাইত মই আগতে খোজেই দিয়া নাছিলোঁ। সেইবিলাক বস্তু মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে আগন্তুক দিনত মই আপোনালোকক জনোৱাৰ যত্ন কৰিম। এজন পিছপৰা শ্ৰেণীৰ মানুহক প্ৰতাৰণা কিমান তলত নুমি কৰিব পাৰে আপোনালোকে কেতিয়াবা অনুভৱ কৰিব পাৰিছেনে বা পাৰিবনে? এজন মানুহক পিছেৰে নেগলেঞ্চি কৰাটো মই মানিছোৱেই। ভাৰতত পিছপৰা শ্ৰেণীৰ মানুহবোৰক কি ধৰণে দবাই ৰাখে বা তাহাঁতক উঠিব নিদিয়ে, এইটোতো আমি আজি 1000 বছৰ আগৰ পৰা শুনি আহি আছোঁ। কিন্তু কিমান তলত নুমি কেনে এই কামবোৰ কৰিব পাৰে আপোনালোকে কেতিয়াবা ভাবিছেনে? কিন্তু মই যিখিনি কথা এতিয়া ক'ম সেইটো অকল যে পিছপৰা শ্ৰেণীৰ মানুহৰ লগতে যে কৰিছে সেনেকুৱা নহয়। বহুতো ভাল বিষয়া মানুহৰ লগতো কৰিছে, কিন্তু যথেষ্ট পৰিমাণে ইয়াতে পিছপৰা শ্ৰেণীৰ মানুহ লগত কৰা বেছি দেখা গৈছে। তাৰে ভিতৰত ময়ো তাতেই আহোঁ। আৰু মই যে আপোনালোকক এই ভিডিঅ'বিলাক যে বনাই কেনে কৈ আছোঁ, প্ৰথমতে মই আপোনালোকক কৈ দিওঁ যে এই ভিডিঅ'বিলাক যে মই বনাই আছোঁ মোৰ লগত হোৱা ঘটনাৰ লগত জড়িত। তাৰ পাছত সেই ঘটনাবোৰ কি ধৰণে এই কামবোৰ সিহঁতে কৰে বা চলাই লৈ যায়, মোক সেই বস্তুবোৰ বহুত দিন ধৈৰ্য ধৰি চোৱাৰ পিছত যিখিনি মোৰ অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাখিনিহে আপোনালোকৰ ওচৰত মই আজি দাঙি ধৰি আছোঁ বা আপোনালোকক জনাইছোঁ। বা সেই জনোৱাৰ ফলত যদি মোৰ কাৰণে 10 ঘৰৰ ভিতৰত এখন ঘৰো যদি বাচে, মই ভাবিম যে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে সফল হৈছে। এজন পিছপৰা শ্ৰেণীৰ মানুহক কিমান তলত পৰি কিমান তলত যায় এজন মানুহক দবাব খুজিব পাৰে আপোনালোকে কেতিয়াবা কল্পনা কৰিব পাৰিছেনে? আমি 1000 বছৰ আগত জানো যে পিছপৰা শ্ৰেণীৰ মানুহবোৰক কি কৰিছিলে? দবাই ৰাখিছিলে। কেনেকৈ দবাই ৰাখিছিলে? উঠিব দিয়া নাছিল, পঢ়িব দিয়া নাছিল, খাব দিয়া নাছিল, চেণ্ডেল পিন্ধিব দিয়া নাছিলে। শিক্ষা ল'লে কিডাল হ'ব, তাতকৈ খেতি কৰক, তেনেকুৱা ধৰণৰ কিছুমান কথা কৈছিলে। ভাল বুদ্ধি দিয়াৰ কোনো মানুহ কেতিয়াও পোৱা নাছিলে। তাৰ কাৰণে বহিৰাগত আহে। আমাৰ সংখ্যা যদি 100 জন থাকে, বহিৰাগত 5 জন আহি কেনে লুটি থৈ যায়। কিহৰ কাৰণে? আমি ভাগ হৈ আছিলোঁ। তাৰ কাৰণে বাৰু মই সেই প্ৰসংগত আজি নাযাওঁ। কিমান তলত পৰি কেনে আজিৰ সময়ত 2026তো যে পিছপৰা শ্ৰেণীৰ মানুহক প্ৰতাৰণা কৰিব পাৰে আপোনালোকে কল্পনাও কৰিব নোৱাৰে।
মই এতিয়াও কৈছোঁ যে আজিৰ সময়ত ফোন কল, ফোন কেমেৰা আৰু স্পীকাৰক হেক কৰি কেনে সকলো কামবোৰ কৰি আছে। ইয়াতে কিন্তু পিছপৰা শ্ৰেণীৰ মানুহ, যাক আমি দলিত বুলি কওঁ, দলিতৰ সংখ্যাটো যথেষ্ট পৰিমাণে বেছি। আৰু মই আৰু এবাৰ কৈ দিছোঁ যে মোৰ লগত হোৱা সেই ঘটনাৰ পিছত মই যিখিনি মোৰ অভিজ্ঞতা হৈছে, সেই অভিজ্ঞতাৰ ফালৰ পৰাই মই আজিৰ এই ভিডিঅ'বোৰ মই বনাই আছোঁ। কেনেকৈ ফোন কল, ফোন কেমেৰা আৰু স্পীকাৰক হেক কৰি কেনে মানুহৰ লাইফৰ সকলো কথা প্ৰথমতে জানি লয়। সেই কথাবোৰ জনাৰ পাছত যিকোনো মানুহৰ আপোনাৰ কাৰ লগত ভাল সম্বন্ধ আছে, আপোনাৰ বন্ধুত্ব কাৰ লগত ভাল, ওচৰৰ কোন মানুহৰ লগত আপোনাৰ ভাল, কাৰণ মোবাইল ফোনটো হেক কৰাৰ পাছত আপোনাৰ সম্পূৰ্ণৰূপে তথ্য পাই যায়। কাৰণ আমি মানুহ এজনক লগ নধৰিলেও কিন্তু মোবাইলেৰে সকলো কাম আমি সমাধান হয়। ঠিক আছে, আমি লগ নধৰাকৈও আমি মোবাইলেৰে বা মোবাইলৰ মেছেজেৰে আমি সকলো ধৰণৰ কামবোৰ কৰোঁ। যদি মোবাইলটোকে হেক কৰে তেনেহ'লে মই কাক মেছেজ দিছোঁ, কাৰ লগত কথা পাতিছোঁ, মই মোবাইলটোত কি কৰি আছোঁ, সেই সকলোবোৰ বস্তু সিহঁতে পায়, যাৰ কাৰণে সিহঁতে এটা এডভান্টেজ লৈ লয়। এতিয়া আপুনি আজি কোনোবা এজন বিষয়াক লগ ধৰিব যাব। আপুনি ফোনেৰে আপোনাৰ বন্ধুজনক ক'লে, যোনে আপোনাৰ ফোন হেক কৰি কেনে থৈ দিছে, সেই মানুহজনে যায় যদি সেই অফিচাৰজনৰ আগেয়ে উপস্থিত হ'ব। কিয়? আপোনাৰ ফোন কলটো হেক কৰি থৈ দিছে। আপুনি ফোনত যিটো কথাই ক'ব, সেই কথাটো বা সেই কামটো আপোনাৰ নোহোৱা কৰাৰ আগতে সিহঁতে আগে উপস্থিত হৈ যায় যে ছাৰ, আজি আপোনাৰ ওচৰত এনেকুৱা এজন ল'ৰা আহি আছে, চাবচোন ল'ৰাজন কিন্তু ভাল নহয়। তেতিয়া আপুনি যেতিয়া সেই বিষয়াজনৰ ওচৰত উপস্থিত হ'ব, আপোনাক সেই বিষয়াজনে কি হিচাপে চাব? কাৰণ আমাৰ ফোন হেক যোনে কৰিছে সেই মানুহকেইজনৰ যিকোনো সদস্য এজনে যাই কেনে সেই বিষয়াজনক প্ৰথমেই লগ ধৰিব, আপুনি লগ ধৰাৰ আগত। কাৰণ ফোনটো আমাৰ হেক হৈ আছে, আমাৰ প্ৰত্যেকটো খবৰ সিহঁতে লৈ আছে। আপুনি ভাবিব যে বিষয়াজনে আপোনাৰ লগত কোনো ধৰণৰ কামৰ কথাই নাপাতিলে, কিন্তু আগে ভাবে আপোনাৰ কথাবিলাক লগাই দিয়া গৈছে। আমি সেইটো অনুভৱেই নকৰোঁ, কাৰণ প্ৰথমতে যোনে কথা কয় তাৰ কথাহে সকলোৱে বিশ্বাস কৰে আৰু ছাৰপ্ৰাইজ হৈ যায়। কিয় হৈ যায়? এইকাৰণে হৈ যায় যে সিহঁতে প্ৰথমতে উপস্থিত হয় সেই ঠাইত, উপস্থিত হৈ এষাৰ কথাই সিহঁতে কয় যে অমুক ল'ৰা এজন আহি আছে, চাবচোন ছাৰ। সেই অমুক ল'ৰাজন তাতে উপস্থিত হৈয়ে যায়, কাৰণ আপুনি যাম বুলি ক'লে যে বিষয়া এজনক লগ ধৰাৰ কাৰণে। বাৰু মই এই জটিল জেগাখিনিত এতিয়া মই বৰ্তমান বেছি কথা নকওঁ। আহি থকা সময়ত মই এই বস্তুবোৰ লাহে লাহে মই আপোনালোকক বুজাই ক'ম, এই বস্তুবোৰ কি ধৰণে কৰে ফোন কল, ফোন কেমেৰা আৰু হেক। খালি এইখিনিয়ে আপোনালোকে জানক আজিৰ সময়ত যে ফোন কল হেক কৰাৰ পাছত, ফোন কেমেৰা হেক কৰাৰ পাছত আপুনি মোবাইলৰ কাষত যি এক্টিভিটি নকৰে কিয়, সেই গোটেই এক্টিভিটিখিনি সিহঁতে নিজৰ গোটেইখিনি সিহঁতৰ চকুৰ আগত ৰাখে। আপুনি কি কৰি আছে, কি খাই আছে, কি পিন্ধি আছে, ক'ত যাই আছে, আপোনাৰ লগত কাৰ সম্পৰ্ক ভাল। এতিয়া আপোনাৰ যাৰ লগত সম্পৰ্ক ভাল, সিহঁতৰ লগত আপোনাৰ সম্পৰ্কটো বিচ্ছেদ নোহোৱালৈকে আপোনাক কোনো অপকাৰ কৰিব নোৱাৰে। সেইকাৰণে প্ৰথমতে সিহঁতে আপোনাৰ যিখিনি ঘনিষ্ঠ মানুহ আছে, সেই ঘনিষ্ঠ মানুহখিনিক সিহঁতে আঁতৰোৱায়, যাতে সিহঁতে যিকোনো কামত সফল হ'ব পাৰে। আৰু সিহঁতে এডভান্টেজটো ল'বই, কাৰণ আমাৰ মোবাইল ফোনটো হেক হৈ আছে, আমি গমেই নাপাওঁ। মোৰ লগত হৈছেতো, আৰু মোৰ ফোন কল, ফোন কেমেৰা আৰু স্পীকাৰটোক যে হেক কৰিছিলে, যিটো ডিভাইচেৰে হেক কৰিছিলে, সেইটো বীৰকুছিৰ DSL কোম্পানীৰ যোনটো ছিকিউৰিটি গাৰ্ডৰ ৰুম আছিলে তাতে আনি ৰখা হৈছিলে। কাৰণ মোৰ ঘৰৰ একেবাৰে ওচৰত সেই কোম্পানীটোৰ গাৰ্ড ৰুমটো আছিলে।
তাৰমানে মই এষাৰ কথা এতিয়া বুজি পাইছোঁ, কিবা এটা ডিষ্টেঞ্চৰ আণ্ডাৰত সেই ডিভাইচটো ৰাখিব লাগে, তেতিয়াহে আপোনাৰ সম্পূৰ্ণৰূপে সেই কামবোৰ কৰিব পাৰে। আগন্তুক দিনত মই কিন্তু বহুতো তথ্য আপোনালোকৰ মাজত দাঙি ধৰিম। আজিৰ সময়ত কি হৈ আছে আৰু পিছলৈকে কি হ'ব যাই আছে আমি কেতিয়াও কল্পনাও কৰিব পৰা নাই। ফোন কল, ফোন কেমেৰা আৰু স্পীকাৰক হেক কৰি কেনে যি ধৰণে আজিৰ মানুহক মেণ্টেলি টৰ্চাৰ কৰি তাক ছুইচাইড কৰিবৰ কাৰণে ব্যৱহাৰ কৰি আছে, সেই বস্তুটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু মই সেইকাৰণে ভিডিঅ'টোৰ প্ৰথমতে কৈছোঁ যে আজিৰ সময়ত পিছপৰা শ্ৰেণীৰ মানুহক 2026তো কি ধৰণে প্ৰতাৰণা কৰা হয়, কিমান তলত নুমি প্ৰতাৰণা কৰিব পাৰে, সেই বস্তুটো মই আজি এই ভিডিঅ'ৰ মাধ্যমেৰে দেখাবলৈ যত্ন কৰিছোঁ। কাৰণ ফোন কল, ফোন কেমেৰা আৰু স্পীকাৰক হেক কৰাৰ পাছত আপোনাৰ সকলো তথ্য তাহাঁতে পাই যায়। আৰু এই ভিডিঅ'বোৰ মই বনোৱাৰ পাছতে মোৰ লগত যিবিলাক ঘটনা ঘটা ষ্টাৰ্ট হৈছে সেইবোৰ আপোনালোকক মই আহি থকা ভিডিঅ'ত মই জনাই যাম। অলৰেডি মোৰ পিছফালে বহুতো মানুহ পৰি গৈছে। এতিয়া এনেকুৱা হৈছে যে মই ঘৰৰ ভিতৰত কি কৰি আছোঁ সম্পূৰ্ণৰূপে সিহঁতে গম পাই থাকে। এই বস্তুবোৰ কি ধৰণে কৰিব পাৰে, মই ঘৰত কি কথা পাতিছোঁ, কি কথা নাই, মই কি খাইছোঁ, কি পিন্ধিছোঁ, সেই সকলো বস্তু সিহঁতে গম পাই থাকে। এইটো কেনেকৈ ধৰণৰ সম্ভৱ হয়? সেইকাৰণে মোৰ ভিডিঅ'বোৰ আপোনালোকে স্কিপ কৰি নাচাব, কাৰণ আহি থকা সময়ত মই যিবিলাক কথা উঠাবলৈ যাই আছোঁ সেইটো কেৱল আপোনালোকৰ কাৰণেহে কৰি আছোঁ। মোৰ কালি কি হৈ যায় মই নিজেও নাজানো, কিন্তু মোৰ ভিডিঅ'ৰ মাধ্যমেৰে যদি 100 ভাগৰ 10 ভাগো মই কাৰোবাক ৰক্ষা কৰাৰ কাৰণে সক্ষম হওঁ, তেনেহ'লে মই ভাবিম যে এই ভিডিঅ'টো মোৰ কাৰণে সফল হয়। মই বাৰে বাৰে কৈ আছোঁ যে আজিৰ সময়ত যি ধৰণে ফোন কল, ফোন কেমেৰা আৰু স্পীকাৰক হেক কৰি কেনে মানুহৰ লগত যি ধৰণে মেণ্টেলি টৰ্চাৰ কৰি খেলি আছে, সেইটো অতি ভয়াৱহ হ'ব আহি থকা সময়ত। এতিয়া মোৰ পাছফালে যি ধৰণে মানুহ পেলাই দিয়া হৈছে, মই ক'ৰবাত গ'লে পিছে পিছে কিছুমান এনেকুৱা বাক্য কৈ যাই থাকিব, সেই বস্তুটোৰ কাৰণে আপুনি ইৰিটেট হৈ যাব। বাৰু মই আজি গম পাইছোঁ সিহঁতৰ খেলাবোৰ, যাৰ কাৰণে এইখন নতুন খেলা, হয়তো সি নিজক ছুইচাইড কৰিব লাগিব, নহয় সি ঘৰৰ ভিতৰত ভয়ে থাকিবৰ কাৰণে বাধ্য হৈ যাব। আহি থকা সময়ত যিবোৰ বস্তু আপোনালোকৰ মাজত মই ৰাখিম, যদি মই জীয়াই থাকোঁ, কাৰণ মোৰ পিছফালে যি ধৰণে মানুহ পেলাই দিয়া হৈছে, মই এজন মেণ্টেলি ডিষ্টাৰ্ব ল'ৰা, সেই বস্তুটো দেখাবৰ কাৰণে যি ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছে, সেইটো মই আপোনালোকক আজি এই ভিডিঅ'ৰ মাধ্যমেৰে বুজাবই নোৱাৰিম। সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমেৰে কিছুমান কথা জনাবলৈ যত্ন কৰি আছোঁ। যিয়ে নহওক, আহি থকা সময়ত মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে আৰু বহুতো কথা আপোনালোকৰ মাজত ৰাখিম। আৰু মই যিখিনি কথা আজিৰ সময়ত ভিডিঅ'ৰ মাধ্যমেৰে কৈ আছোঁ, মই এতিয়াও কৈ আছোঁ, আগতো ক'ম আৰু পিছতো ক'ম, মই যিখিনি কথা কৈ আছোঁ সেইখিনি মোৰ নিজৰ অভিজ্ঞতা। আজি 4 বছৰৰো অধিক হৈ গৈছে মোৰ লগত এই খেলাখন খেলা। তাৰে ভিতৰত 2 বছৰ মই কেৱল এই খেলাখন জনাৰ উদ্দেশ্যেই মই সকলো কাম কৰিছোঁ। আজি গোটেইখিনি জনাৰ পাছতহে মই ভিডিঅ' বনাইছোঁ। কাৰ কাৰণে বনাইছোঁ? মই কেৱল আপোনালোকৰ কাৰণে বনাই আছোঁ। আজি যদি মোৰ কথা আপোনালোকে গুৰুত্ব সহকাৰে নলয়, তেনেহ'লে আপোনালোকে এষাৰ কথা মনত ৰাখক, এপষ্টিন ফাইলত 2জনী ছোৱালীয়ে যেতিয়া চিঞৰি কৈ আছিলে যে এপষ্টিন আইলেণ্ডত ছোৱালীবোৰক মাৰি কেনে খাই দিছিলে, তেতিয়া কিন্তু পৃথিৱীৰ কোনো এজন ব্যক্তিয়ে সেই ছোৱালী দুজনীক কোনো বিশ্বাস কৰা নাছিল। আনকি
সেই চহৰখনৰ মানুহে সেই ছোৱালীকেইজনীক বিশ্বাস কৰা নাছিল বা তাইৰ বান্ধৱীও বা বন্ধুসকলেও সেই ছোৱালীকেইজনীক বিশ্বাস কৰা নাছিলে। আজি সেই ঘটনাটো মোৰ লগতো হৈ আছে। মই ভিডিঅ' বনোৱাৰ পিছতে মোৰ লগত যিবিলাক ঘটনা ঘটা ষ্টাৰ্ট হৈছে সেইবোৰ চাই কিনে মই আজি এই কথাটো আপোনালোকৰ মাজত ৰাখিছোঁ। আহি থকা সময়ত আপোনালোকে নিজৰ ভৱিষ্যত নিজে গঢ়ক। লগ পাম আৰু এটা নতুন ভিডিঅ'ত, কাৰণ মই ভিডিঅ' বনাইছোঁৱেই কেৱল এই ছিষ্টেমটোৰ ওপৰত, যাতে অন্য কোনো মানুহৰ লগত কোনো ধৰণৰ এনেকুৱা ঘটনা যাতে নঘটে। ধন্যবাদ। জয় অসম।